Hello guys, welcome back to my YouTube channel. Here আমি যাবলৈ লৈছো শিৱসাগৰ। বুলো বাছত বহুত এনে আইসক্ৰীম খাই লওঁ। এয়া লৈ খাবলৈ ষ্টাৰ্ট দিলেই। আমি এতিয়া আছো ONGC কলনীৰ ভিতৰত। ইয়াত দাদা ঘৰ কালি আহিলো। তাৰপিছত ভাবিলো ইয়াৰ পৰা অলপ ফুৰি আহোঁগে। ক'ত ফুৰোঁগে কি কথা দেখুৱাই আছো। আলহী আমি জয়সাগৰ পুখুৰী ভিতৰত গৈ পৰিৱেশ দেখুৱাম জয়সাগৰ পুখুৰী। এয়া আমি জয়সাগৰ পুখুৰী ভিতৰলৈ গৈ আছো। ল'ৰা গৈ ক'ৰবাত পালেগে নুশুনে পলিয়াই থাকে দৌৰি দৌৰি। এয়া মা আৰু বৰমা আহিছে লগত, দুজনী কাউণ্টাৰলৈ গৈছে টিকট কাটিবলৈ। জয়সাগৰ পুখুৰী পালোহি। এয়া প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া। ভিউটো দেখুৱাইছো। হ'লে নাও আগতীয়াকৈ বুক কৰিব লাগিব। সৰুখনত 200 টকা আৰু ডাঙৰখন চলালে 300 টকা। এয়া আমি জয়সাগৰ পুখুৰীৰ পাৰত বহি আছো। আমিও নাওত উঠিম। নাও বুক কৰিবলৈ গৈছে। এয়া জয়সাগৰ পুখুৰীৰ পাৰত ইমান ধুনীয়া বতাহ মাৰি আছে। জয়সাগৰ পুখুৰীৰ পাৰত ঘণ্টা ঘণ্টা বহি থাকিলেও আমনি নালাগে। ইয়াৰ পৰিৱেশ টিকট কাটি ললো নাও চলাবলৈ জয়সাগৰ পুখুৰীত 300 টকা লৈছে টিকট। এয়া আমি নাওৰে যাত্ৰা আৰম্ভ কৰিলো জয়সাগৰ পুখুৰীত। মনে মনে গৈ থাকে। কেনেকুৱা লাগিছে? এয়া ল'ৰাই নাও চলাই পুৰা এনজয় কৰি আছে জয়সাগৰ পুখুৰী। এয়া আমি নাও চলাই আছো জয়সাগৰ পুখুৰী। এয়া আমি জয়সাগৰ পুখুৰীৰ মাজত নাও চলাই আহিলো। ল'ৰা আহিবলৈ মনেই নাই আৰু চলাবলৈ মন। এই দাদাজনে আমাক লৈ গ'ল ফুৰাই আনিলে। নাও উঠি কেনেকুৱা লাগিলে? তুমি নোৱাৰিবা, ডাঙৰ মানুহে পাৰে। তোমাৰ হাতটো এতিয়া অকমানি হৈ আছে যে দেই। নহয় নোৱাৰা, তুমি ঢুকি নোপোৱা যে নকৰিবা। খাবলৈ লৈছো জয়সাগৰ পুখুৰীৰ পাৰৰ ৰেষ্টুৰেণ্টখনত। এয়া আমি জয়সাগৰ পুখুৰীৰ পৰা ওলালো। পুখুৰীৰ পাৰত আমি কেইকপিমান ফটো মাৰিছিলোঁ। ভাবিলোঁ ফটো কেইকপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ফটো কেইকপি কেনেকুৱা লাগিছে মোৰ ল'ৰা, মা আৰু মোক, বৰমাও আছিলে, জনাব কমেণ্টত। আৰু শিৱসাগৰৰ আৰু ক'ত ক'ত ফুৰিলোঁ সেইখিনি ভিডিঅ' মই নেক্সট ব্লগত দেখুৱাম আপোনালোকক। থেংক ইউ। আজিলৈ আহিছোঁ তেন্তে, চাই থাকিব মোৰ ব্লগ। বাই বাই, লাভ ইউ অল। লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।